एमएलए रूपम चंद्र रायखौ बरायनाय हाबाफारि लादों। बिपिएफनि गुमा ब्लक मावख'आव एमएलए रूपम चंद्र रायखौ बरायदों। बावखुंग्रि बियाबनि बिपिएफ दोलोनिफ्राय देरहासार जाना फैनाय एमएलए रूपम चंद्र रायखौ दोलोनि मावथि हान्जा आरो रायजो राजाफोरा गाजा गोमजायै बरायो। हाबाफारियाव बिपिएफ दोलोनि नैथि गुमा बियाबनि एमएलए एन्टास आली बिथांजों लोगोसे बिपिएफ दोलोनि गागि दैदेनगिरि आरो माखासे मावथि सोद्रोमाफोरा बाहागो लायो। बरायनाय हाबाफारिखौ लानानै गोजोननाय आरो साबायखर जासियो एमएलए रूपम चंद्र राय बिथाङा बियाबनि गासै जौगानायजों लोगोसे सोलोंथाइ, सावस्रि आरो हान्था मेलानि सायाव बांसिन खामानि मावगोन होनना समायखिरा लायो। हाबाफारियाव नुजाफैनाय माखासे दैदेनगिरिफोरा बिथां एमएलएनि सायाव बावखुंग्रि बियाबनि जौगानाय आरो गोदान लामा गेवगोन होनना मिजिंथियो। ভাল লাগিছে হাগ্ৰামা মহিলাই ডাঙৰীয়াই যি নতুন বিটিসি গড়াৰ পৰিকল্পনাৰে বাওখুংৰিৰ দৰে এটা ফুলনিৰ বাগিচাৰ সমষ্টিত মোক প্ৰাৰ্থিত্ব প্ৰদান কৰিছিলে। বাওখুংৰিবাসী ৰাইজে যথেষ্ট হিলদল ভাঙি আহি ওলাই আহি মৰম ভাল পোৱা দিছে, তাৰ কাৰণে বিজয় হ'ব পাৰিছো। গতিকে এই জয় বাওখুংৰিবাসী ৰাইজৰ জয়। বাওখুংৰিবাসীৰ যিসকল আমাৰ সন্মানীয় এমচিএলএ আছিল যথেষ্ট কষ্ট কৰিছে, তাৰে ৰাইজে যথেষ্ট মৰম ভাল পোৱা দি মোক জিকাই আনিছে। এতিয়া মোৰ দায়িত্ব আছে আৰু কৰ্তব্য আছে আগন্তুক দিনত বাওখুংৰিবাসী ৰাইজৰ সেৱা কৰা, বিটিসি অঞ্চলৰ ৰাইজৰ সেৱা কৰা, অসমৰ ৰাইজৰ সেৱা কৰা। বাওখুংৰি সমষ্টিটো যথেষ্ট দীঘলীয়া, আপোনালোকে দেখিছে বাছুগড়ৰ পৰা আৰম্ভ কৰি গোসাইগাঁও আৰু এটা চাইডত টিপকাইলৈকে পৰে। গতিকে বাওখুংৰি সমষ্টিৰ যিবিলাক প্ৰাইমাৰী আছে বেছিভাগ ৰুৰেল এৰিয়া, গাঁৱলীয়া হোৱাৰ কাৰণে আমাৰ যথেষ্ট ৰাস্তা ঘাটৰ সমস্যা আছে, দলঙৰ সমস্যা আছে, চিকিৎসাৰ সমস্যা আছে, স্কুল কলেজৰ সমস্যা আছে। গতিকে এই সমস্যাসমূহ আমি হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ লগত, হাগ্ৰামা ছাৰৰ লগত কথা পাতি আলোচনা কৰি সমস্যাবিলাক সোনকালে সমাধান কৰাৰ চেষ্টা কৰিম। লগে লগে অসমৰ মুখ্যমন্ত্ৰী হ'বলৈ গৈ আছে, আপোনালোকে জানে আকৌ এবাৰ যশস্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেতৰ লগতো আলোচনা কৰি যিমান সোনকালে পাৰোঁ আমি শৈক্ষিক দিশটো, চিকিৎসাৰ দিশটো আৰু ৰাস্তা ঘাটৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। ইতিমধ্যে নিৰ্বাচনৰ সময়ত মই যথেষ্ট এটা কথা কৈছিলোঁ যে যুৱ প্ৰজন্মক আমি কৰ্মমুখী কৰিব লাগে, আৰু এই কৰ্মমুখী কৰাৰ কাৰণে ইতিমধ্যে মডেল পলিচিও মই কিছু আৰম্ভ কৰিছোঁ। আপোনালোকে খুব কম দিনৰ ভিতৰত দেখা পাব যুৱ প্ৰজন্মক আমি কেনেকৈ স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত আগবাঢ়োঁ। গতিকে যেনেকুৱা ধৰণৰ নিৰ্বাচনৰ সময়ত কথা দিছোঁ আগন্তুক দিনতো সেই একেধৰণে কাম কৰিবলৈ মই চেষ্টা কৰিম। আপোনালোকেতো দেখা পাই আছে যে নিৰ্বাচন হোৱাৰ পিছৰে পৰা মই এতিয়ালৈকে বাহিৰত ফুৰিবলৈ যোৱা নাই। নিজৰ সমষ্টিতে থাকি ৰাইজৰ যি মৰম ভাল পোৱা দিছে, তেওঁলোকক যেনেকৈ কথা দিছিলোঁ যে নিৰ্বাচনৰ পিছতো মোক লগ পাব, তেনেকৈ ৰাইজে লগ পাই আছে। গতিকে এই ক্ষেত্ৰত কিছু ৰাইজক মই নিজে এতিয়ালৈকে লগ কৰিব পৰা নাই, যথেষ্ট দীঘলীয়া সমষ্টি। কিন্তু মই সকলোকে কৈছোঁ আপোনালোকে কষ্ট কৰিব নালাগে, মই আপোনালোকৰ ওচৰে পাছৰে যাম, আপোনালোকক লগ ধৰিম, আপোনালোকৰ যিবিলাক সমস্যা আছে খুব সোনকালে সমাধান কৰিবলৈ মই যত্ন কৰিম। কি হ'ব নাজানো, বিটিচিত হাগ্ৰামা মহিলাই ডাঙৰীয়া আছে আৰু হাগ্ৰামা মহিলাই ডাঙৰীয়া থকালৈকে বিটিচিৰ বাসী ৰাইজ নিশ্চিন্ত থাকক। বিটিচিত সকলো ৰাইজকে সুৰক্ষা দিয়া দায়িত্বটো আমাৰ বিটিচি প্ৰধানগৰাকীৰ দায়িত্ব আছে, আমাৰ দায়িত্ব আছে, আৰু আমি সকলোকে সুৰক্ষিত কৰি ৰাখি এখন নতুন বিটিচি গঢ়িম। আগন্তুক দিনত ইয়াত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীক একেলগে আগবঢ়াই লৈ যাম আৰু তেওঁলোকক সুৰক্ষা দিয়াটো আমাৰ দায়িত্ব থাকিব।